এইটো আজি প্ৰথমে আমি যিটো কাম লাগিছিলে সেইটোলৈ মানে পাৰ্টি বা কিবা ৰুলিং পাৰ্টি বা অন্যান্য মানে বেলেগ পাৰ্টিৰ পৰা কিবা সহায় লৈ পেলাই আমি বৰ্তমানলৈকে আমি কাম কৰা নহয়। কিন্তু আমি ৰাইজে আমি সিদ্ধান্ত লৈ আমি আলোচনা কৰি লৈহে আমি কিবা এটা 1-2 পইচা ডনেশ্যন আমি কালেক্ট কৰিহে আমি কাম লৈ কৰিছে বাৰু। আচ্ছা, কাৰ্বি আংলং কমাৰ্চ কাউন্সিলৰ পৰা এই দলমৰা অঞ্চলত লংপু দলমৰা ৰংহাং গাঁৱত আপোনাৰ খান গাঁৱত মানে কিবা এটা সহায় দিছিলে নেকি আগত? সেইটোতো হয়, নিদিয়া বুলিতো নহয়, আমি ক'ব নোৱাৰোঁ। কিন্তু দিছে, আমাৰ গভৰ্ণমেণ্টে দিছে, কিন্তু বহুত দিনৰ মূৰত দিছে। কিন্তু সেইটো লৈ মানে আগত যিটো সহায় পায় সেইটো সহায় লৈ আমি এতিয়ালৈকে মানে সেইখিনি কাম লৈ আমি চলিব নোৱাৰিছোঁ। নিদিয়া বুলিতো নহয়, দিয়াটো দিছে, কিন্তু বহুত দিন মূৰত আগত দিছিলোঁ, সেইটোৱে কথা। টিম কাৰ্বি আংলঙৰ সিহঁতৰ লগত আমি অনুৰোধ জনাব বিচাৰিছে যাতে যেন আমাৰ বিপদত আমাৰ ৰাইজ যিটো বিপদ আছে সেই বিপদৰ পৰা আঁতৰ হ'বলৈ সিহঁতৰ লগত আমি সহায় পাম বা সহায় দিবলৈ আমি অনুৰোধ জনাইছে। বিশেষকৈ আমাৰ ৰিচাৰ্ড টকবি ডাঙৰীয়া তেখেতে আমি অনুৰোধ জনাই দিব বিচাৰিছোঁ যাতে যেন আমাৰ ৰাইজসকল মানে কষ্ট নাপাওক। আজি এতিয়া বাৰিষা চিজন আহি আছে, এতিয়া আমি ৰাস্তাবোৰ আমি খোজ দিব নোৱাৰিছে আৰু আমি গাড়ী ঘোঁৰা আমি ল'বলৈ অলপ দিগদাৰ হয়। সেইটোলৈহে সিহঁতক আমি জনাই দিব বিচাৰিছে। এই গাঁওখনৰ নাম হ'ল আপোনাৰ দাকিৰাম ৰংহাং।